गसाइगाव महकुमानि सिङाव थानाय ठाकुरपुर गामिनि दै जगाय बिफाननि नायबिजिरनायनि जाहोनाव मोननै गामिनि 100 बिघानिबो बांसिन आबाद हाफोरा दैजों लोमफबजोबदों। मख'नो गोनांदि थांनाय 7 बोसोरनि सिगां मावफुंनानै गालांनाय दै जगाय बिफाननि स्लुइस गेटखौ थांनाय 8 खालाराव बिफाननिफ्राय नायबिजिरफिननो गासैबो गेटखौ बन्द' खालामनाय लोगो लोगोनो गामि गंनैनि 100 बिघानिबो बांसिन आबाद मावनाय हाया गासैबो दैजों लोमफबजोबो, जायनि जाहोनाव 30 नखरा जोबोद गाज्रियै संहार जायो। गामिनि थागिबिफोरा दिंदिङा पुलिस थानायाव खौरां हरदोंमोनब्लाबो जेबो मुलाम्फा जायाखै होननानै खौराङाव फोरमायहरदों। मोर नाम हल मोहन बेसरा, घर हल ठाकुरपुर। এই সুইচ গেটৰ আপোনাৰ বহুত সমস্যা হৈছে। মানে সুইচ গেট বনাইছে ঠিকেই, কিন্তু আমাৰ মানে সঠিক কাম হোৱা নাই। কাৰণ এই সুইচ গেটত আমাৰ কোনো কামত নাহে। মানে এতিয়া যোৱাকালি আমাৰ সুইচ গেট বন্ধ কৰিছে পানী উঠাৰ কাৰণে, পানী দেখাৰ কাৰণে, ক'ত কিমান দূৰ পানী যায়, কি মানে হাৰত পানী উঠে এইটো চাবৰ কাৰণে। তো আমি চালোঁ যে যোৱাকালি বন্ধ কৰা আজিলৈকে আছে, কিন্তু পানী উঠিছে, ওপৰ ফালে উঠিছে। আমাৰ সুইচ গেটত যিখিনি কেনেল বনাইছে পানী যোৱাৰ কাৰণে, মানে পথাৰত যোৱাৰ কাৰণে, এই কেনেলত পানী এতিয়ালৈকে উঠা নাই। কিন্তু ওপৰ ফালে পানী উঠিছে। কিছু মানে আমাৰ খেতিয়কসকলে হয়তো খেতি কৰিছে, এই খেতি মাটিত মানে পানী মানে ফ্লাড হৈছে, মানে ভৰ্তি হৈছে, ক্ষতি হৈছে। তো আমাৰ কথা হ'ল এই আমাৰ সুইচ গেট এইটো মানে সঠিককৈ বনাব লাগিব। মানে এই যিটো বনাইছে এইটো মানে ঠিক হোৱা নাই। কাৰণ এতিয়া যেনেকা বনাইছে এনেকা যদি থাকে আমাৰ খেতিয়কৰ কোনো মানে প্ৰফিট নহ'ব, মানে কোনো বেনিফিটেই নহ'ব। কাৰণ পানী উঠিব লাগিব, পথাৰত পানী যাব লাগিব। এতিয়া পথাৰত যদি পানী নাযায় খেতিয়কে কেনেকৈ খেতি কৰিব? আৰু যদি এই কেনেলত যদি পানী উঠায় তেনেহ'লে ওপৰ ফালৰ মানুহ মানে বহুত অসুবিধা হ'ব, নিজৰ মাটিত খেতি কৰিব নোৱাৰিব। প্লাছ কিছুমান মানুহ আছে মানে সিহঁতৰ মাজত থকা মেলা মানে অসুবিধা হৈ যাব, পানী উঠি যাব। মানে আমাৰ বনোৱাটো কিমান বছৰ হয়? এই চুইচ গেট বনোৱা মোৰ জনামতে 6-7 বছৰ হয়। আজিলৈকে পোৱা নাই, আজিলৈকে কোনো মানে এইটো অ'পেনেই কৰা নাই, মানে ৰানিং কৰা নাই। জাষ্ট যোৱাকালি বন্ধ কৰিছে পানী চোৱাৰ কাৰণে, এইটোহে আমি মোৰ জনামতে। আৰু তো মোৰ কথা হ'ল যাতে এই চুইচ গেটটো মানে ভালকৈ বনায়, যাতে আমাৰ খেতিয়কসকলৰ মানে উপকাৰ হয়, বা আমি খেতি কৰিব পাৰোঁ, বা খেতি কৰি আমি মানে কিবা এটা মানে উপাৰ্জন কৰিব পাৰোঁ, তেনেকুৱা যাতে হয়। আৰু যি ধৰণে বনাইছে এই ধৰণৰ বনালে বা থাকিলে আমাৰ কোনো মানে উপকাৰেই নহ'ব, বৰঞ্চ ক্ষতিহে হ'ব। আমাৰ তৰফৰ পৰা এইটোৱে ক'ব খোজোঁ যাতে এইটো মানে ভালকৈ তদন্ত কৰে, তদন্ত কৰি চাই কিনি যাতে ভালকৈ বনায়, বা ভালকৈ বনালে হয়তো আমাৰ মানে খেতিয়কসকলে মানে উপকাৰ হ'ব। যদি আমাৰ খেতিয়কৰ কাৰণে যদি বনোৱা হৈছে এই চুইচ গেটখন, তেনেহ'লে তেনেকাই বনাব লাগিব। এনেকুৱা বনালে বা এনেকুৱা থাকিলে আমাৰ কোনো লাভ নহ'ব।